Hello everyone, মই আজি আছোঁ আমাৰ গুৱাহাটীৰ 6 মাইলত থকা বাজৈ হোটেলত আৰু এইফালে খানা চাওঁ বিধে বিধে ব্যঞ্জন মই এবাৰ দেখুৱাই গৈছোঁ ইয়াতে আমাৰ চিম্পল বগা ভাত এইখন এখন চব্জি আমাৰ দাইল আৰু গাহৰি এইটো গ্ৰেভি মাটিমাহৰ দাইল মৰাপাতৰ আঞ্জা আৰু এইটো গাহৰি মেচেকা টেঙাৰে আৰু এইটো অকণমান খাৰ চাগে আৰু এইবোৰতো একদম কেৰেলা ভাজি এইটো মেচেকা টেঙা আলু ভাজি এয়া মুড়ি ঘণ্ট এইটো এটা মাছৰ আইটেম আৰু পাপৰ নেমু চালাড নহ'লেতো নহ'বই বাৰু মাছৰ চাটনি পাতত দিয়া মেচেকা টেঙা আমি খাই লওঁ কেনেকুৱা মাইনা আপোনালোকক থালিখন দেখুৱালোৱেই এতিয়া খাবলৈ লৈছোঁ মেচেকা টেঙা গাহৰি ভাত আমাৰ বাজৈ হোটেল দেই আজি বজাইছে কিন্তু বাজৈ হোটেলে একেবাৰে চিম্পল বিৰাট ইউনিক টেষ্ট মই কেতিয়াও মেচেকা টেঙাৰে গাহৰি বনোৱাও নাছিলোঁ আমি সাধাৰণতে মাছৰ আঞ্জা খাওঁ মেচেকা টেঙাৰ আজি গাহৰিৰে খাইছোঁ আৰু ইয়াৰে গাহৰিবোৰৰ আপুনি হেৰিবোৰ খুব ভাল পাব একদম পাতল ফেটৰ লেয়াৰ খুব ধুনীয়া ইয়াৰ লগতে এটা বস্তু দেখুৱাওঁ এয়া লৈছোঁ মেচেকা টেঙাৰ চাটনি সেইটো অকণমান খাই দেখুৱাওঁ দেই আল্টিমেট ইউনিক একেবাৰে ইউনিক থালিখনত মানে বস্তু ল'বলৈ জেগা নাই থালি সৰু হৈছে এয়া হৈছে পাতত দিয়া সৰু মাছ এইবোৰৰ লগত আচলতে জোল নালাগে শুকান বগা ভাত আৰু পাতত দিয়া সৰু মাছ বৰ ধুনীয়া জলকীয়া নহৰু একেবাৰে পিচি বনোৱা চাটনি বৰ ধুনীয়া কিন্তু মই আটাইতকৈ বেছি ইউনিক পাইছোঁ আমাৰ টেঙা মেচেকা টেঙা আৰু মাছৰ পেটুটোতো আপোনালোকে জানে চৰি মুড়ি ঘণ্ট এইটো ভাত দি পিনে বনাই আমাৰ বাজৈ হোটেলৰ টেষ্টটো লওঁ বৰ একদম টেষ্টটো মানে ক্ৰিমি ফ্লেভাৰ আহিছে নিশ্চয় মাছটো বৰ ধুনীয়া মাছ হ'ব আৰু আপোনালোকে ইয়াতে বিভিন্ন থালি খাব পাৰে সাধাৰণতে কুচিয়া আমি মাছৰ থালি চব যিকোনো ৰেষ্টুৰেণ্টতে পাওঁ কিন্তু কুচিয়া মাছৰ থালি এদিন আহিব লাগিব ইয়াতে বিভিন্ন মাছৰ থালি হাঁহৰ থালি কুচিয়া থালি মাগুৰ মাছৰ থালিও পাব 350-300 ৰুপিজত আছে চামু থালিটো কি বস্তু বাৰু চামু থালিটো নাজানো কিন্তু কুচিয়া মাছৰ থালি আৰু মগুৰ থালি কুচিয়া মাছৰ থালিটো এদিন খাব আহিম আপোনালোকক দেখুৱাম তেতিয়াহ'লে মই মোৰ সাজটো খাই লওঁ